হাই গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল মোৰ অন্য এটা ভিডিঅ' লৈ আজি আমাৰ কাষতে এটা খালত মাছ মাৰিব আহিছি এতে মাছ মৰাত লাগি গৈছি মাছ দেখিলে আপোনালোকে পাগলা হৈ যাব ৰ'ব এতিয়া নেট টানি আছে এয়া এটা খাল এই বেগে দুটা খাল চাইৰেক্ট কৈছোঁ ভিডিঅ'টো লাষ্টত গিলি মাছ দেখিলে পাগলা হৈ যাব মেইন কিন্তু সৰু বাবাৰ এই ডেঞ্জাৰ মাল চাইৰেক্ট ভিডিঅ'টো গাইজ নেট টানা তেন্তে গোটা লাগি গৈছি এই ৰাতে এটা আছে এটা সূৰ্যত ধৰি অলপ দেখা নাপায় ৰ'ব এতিয়া বঢ়িয়াকৈ নেট টানি আছে বঢ়িয়াকৈ খালত মাছ চাইৰেক্ট কৈছোঁ মাছটো গিলি এই জংঘলে যাই থাকোঁ ৰ'ব মই ভিডিঅ'টো কৰি আছোঁ অলপমান ভিউজ হ'লে ভাল লাগব ভিডিঅ'টোত চাই থাকিব শেষ হ'বই ৰ'ব মাছ মাৰা আৰু নাংমান সময় আছে ইয়াতে পূৰা চাহ আছে কেমেৰাত দেখিম এই নাংমান আছে ৰ'ব এই মাছৰ বাপৰে মাছ আছে দেই কিন্তু গাইছ চাবচোন লাষ্টত গ'লে ভিডিঅ'টো কি মাছ পাব মেটকা লৌৰে আছে একদম ফটো কৰি আছে চাই থাকক এটা বস্তু চাব নেকি গাইছ এই ক'ত ঘুমি গ'ল চাওকচোন কামেই নাই টাইনবাৰী কি কৰিছে সিহে জানে আকৌ কামেই নাই তাৰ এই এওঁৰে ভাল অলপ পাৰে এওঁ বাকী কামেই নাই কোনো ডেঞ্জাৰ এনেকৈ মালিক আহি আছে একদম মাছৰ একদম মাৰি আছে চাই থাকোঁ বা মাছ কি ক'ম আৰু ৰ'ব আৰু দেখি আছোঁ ৰ'ব চাই থাকোঁ হ'বই আৰু মাছ মাৰা আন্দাজ মেটকাখিনি গুচি দি ৰ'লোন এই গাইছ মাছ এই গাইছ মাছ চাওকচোন গাইছ এই খেতা বজাল দাঙি দি অলপ বলাকে লৈছোঁ অলপ বেছি যাওঁ দেখছি গাইছ মাছ এলুন দেখি দি মুখখান মাছটার লারি দি কচ গেটা কি বেচবে নাকি কচ গেটা বেচবি আৰু ডাঙৰ হ'ব কম ডাঙৰ হ'ব কালি মাছ মাৰিব লাগিছিলে বয় আৰু জানবি নাকি বয়া মাত দে গাছ এখনি ইয়াত হোৱাৰ পিছতে এখনি এতিয়া তাতে আছে বোধ অলপ তাতে এতিয়া আনিবা গৈছে আনাৰ পিছত দেখি আছোঁ ৰ'ব আনা হোৱাকে এন্দৰ গাছ পেটে চেটে জোক উঠছি কামৰেটত পোনা জোকে এটা কান্ধুলিৰ তলত পেটত খাং হয় জোকে কাটবা গেছি দেখা নাপায় দিয়ক আৰু বহুত দূৰত কাটবা গেছি দেখা নাপায় আৰু একদম
আমাৰ মাছ চাছ মাৰা গোটেইখিনি শেষে হৈ গ'ল এতিয়াৰ আজিৰ ভিডিঅ'টো মাছ মাৰাই আছিল ভিডিঅ'টো ভাল লাগিছিল প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব এই হাঁহকেইটা ইমান আটা ভৰি থাকে ফ্ৰেণ্ডক দেখি দি আছোঁ ৰ'ব মাছ মাৰাকেইটা কেনে লাগিছে কওঁ এইকেইটা মাছ বেছি পানী বৈ এতিয়া ইমান কেনে লাগে মাছ মাৰি জোকে দিছি বোলে ফুট এইগিলা হাঁহ ফুটি দিছি এইগিলা গাইছ অৱস্থা দেখছি নে তোৰ কেনে লাগছি হা দে 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 তোমাক মাছে পিন্ধি কেনে লাগিল প্ৰভু এই মাছ এতিয়া বেছি পানী পৰিব দিয়ক মোবাইলটো লোটোৰ আজিৰ ভিডিঅ'টো গাইছে এইখিনিয়ে ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু একবাৰ কৈ দিছোঁ বাই বাই টাটা